নমস্কাৰ আজি আমি আলোচনা কৰিম আপোনাৰ যেটো স্কয়াৰ মই স্কয়াৰ যেটো হে দেখুৱাই আছে তাৰ ভিতৰত আজি কিমানৰ পৰা আৰম্ভ কৰিম 50 ৰ পৰা 100 লৈকে অৰ্থাৎ আমি 50 to 100 লৈকে যদি স্কয়াৰ কৰো তাৰ ৰিজাল্ট কিমান আহে গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব কাৰণ ইয়াত আপুনি 50 ৰ পৰা আপুনি 100 লৈকে পাব ইয়াতে ৰিজাল্ট ঠিক আছে তেতিয়ালে ভিডিওটো ষ্টাৰ্ট কৰো আৰু আপোনালোকে চাই যাই থাকক 50 স্কয়াৰ মানে 50 কে এবাৰ পূৰণ হৈছে দুবাৰ তেতিয়ালে 50 স্কয়াৰ মানে হল 2500 Next I'll do 51 square. 51 square মানে হল আপোনাৰ 2601. Next I will আপোনাৰ 52 square. অর্থাৎ ইয়াৰ ৰিজাল্ট আহিব 2704. Next I'll 53 square. 53 square মানে হল 2809. 54 square 2916. Next I will আপোনাৰ 55 square. 55 square মানে হল আপোনাৰ 3025 56 square aibo 3136 57 square 3249 ঠিক তেনেকা 58 square aibo apunar 3364 59 square orthat 3481 60 square means apunar 3600 next I got 61 square orthat 61 dubar tele it over 3721 62 square means 3844 3969 64 square 4096 65 square 4225 66 square orthat 66 dubar totally 4356 67 square 4489 68,000 square 68 square above 4624 Next I got 69 square. 69 square le 4761. 70 square 4900. Here we said I got 71 square. 71 dubar. Totally 5041. Next I got 72 square. 72 square means 5184. ঠিক তেনেকুৱা এবাৰ আহি গল 73 স্কয়াৰ অৰ্থাৎ 73 কে এবাৰ দুবাৰ আহিব গতিকে ইয়াৰ ৰিজাল্ট আহিব 5329 74 স্কয়াৰ আহিব আপোনাৰ 5476 75 স্কয়াৰ 5625 76 square orthat 76 dubar totally 5776 77 square orthat 77 ke ebar aibo dubar totally 5929 check tino 78 square your result aibo 6084 79 square means dubar totally your result aibo 6241 80 square 80 dubar totally etu aibo apuna 6400 ঠিক তেনেকৈ 81 square means 6561 82 square 6724 83 square here aibo 6889 84 square aibo 7056 85 square aibo apunar 7225 86 square 7396 87 square 7569 88 square অর্থাৎ 88 কে এবাৰ আহিব দুবাৰ টোটালি ইয়াৰ ৰিজাল্ট আহিব 7744 89 7921 90 অর্থাৎ 90 দুবাৰ হলে 8100 ঠিক তেনেকুৱা 91 square 8281 next 92 square 8464 93 square 93 আহিব 8649 94 square অর্থাৎ 94
দুবাৰ টোটেলি 8836 নেক্সট আহিব 95 9025 এতিয়া লাহে লাহে আমি প্ৰায় শেষলৈকে আহিছোঁ ইয়াৰ পিছত আহিল 96 স্কুৱেৰ অৰ্থাৎ 96 স্কুৱেৰ আহিব দুবাৰ টোটেলি 9216 97 9409 98 স্কুৱেৰ 98 স্কুৱেৰ আহিব 9604 ঠিক তেনেকুৱা 99 স্কুৱেৰ আহিব আপোনাৰ 9801 আহি আমি একদম শেষত পাই গৈছোঁ 100 স্কুৱেৰ অৰ্থাৎ 100 কেইবাৰ দুবাৰ তেতিয়াহ'লে এইটো ৰিজাল্ট দেখাব আপোনাৰ 10,000 এতিয়া আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'